সকলোকে পিংকিছ কিটচেনলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোবোৰে ভালে আছে। আজি মই আপোনালোকৰ আগত অন্য এটা ৰেচিপি লৈ আহিছোঁ। আজি মই আপোনালোকৰ আগত একেবাৰে তেল নিদিয়াকৈ এটা পনীৰৰ ৰেচিপি লৈ আহিছোঁ। খাবলৈ খুবেই ভাল লাগে আৰু বনাবলৈও খুবেই সহজ। সকলোৱে এনেধৰণে ঘৰতে বনাই খাব পাৰিব আৰু এই ৰেচিপিটো পোলাও বা পৰাঠাৰ লগত খাই খুবেই ভাল লাগে। তেনেহ'লে সকলোৱে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। তেনেহ'লে বলকচোন চাওঁ। বনাবৰ বাবে মই ইয়াতে কেইটুকুৰামান পনীৰ লৈ লৈছোঁ। আপোনালোকে ইয়াতে নিজৰ হিচাপত ল'ব পাৰিব। তাৰে লগতে মই ইয়াতে এটা বিলাহী, দুটা কেঁচা জলকীয়া, অলপমান আদা লচুন, এটা পিঁয়াজ, অলপমান ডালচেনি আৰু তাৰে লগতে অলপমান মই ধনিয়া পাত লৈ লৈছোঁ। আৰু তাৰে লগতে মই এটা বাটিত অলপমান মগজ লৈছোঁ। এইখিনি মই তিয়াই ৰাখিছিলোঁ। আৰু লগতে মই অলপমান ড্ৰাই ফ্ৰুটছ লৈ লৈছোঁ। ড্ৰাই ফ্ৰুটছৰ ভিতৰত মই ইয়াতে কাজু আৰু খিচমিচ লৈছোঁ আৰু এইখিনিও মই কিছু সময়ৰ কাৰণে তিয়াই ৰাখিছিলোঁ। তাৰে পাছত মই ইয়াতে এটা গ্ৰাইণ্ডাৰ জাৰ লৈ লৈছোঁ। তাতে মই প্ৰথমে তিয়াই ৰখা ড্ৰাই ফ্ৰুটছখিনি দি দিছোঁ আৰু লগতে মই তিয়াই ৰখা মগজখিনিও দি দিছোঁ। এতিয়া মই এইখিনিৰ এটা ধুনীয়া পেষ্ট বনাই ল'ম। দেখিছে মই আমাৰ ড্ৰাই ফ্ৰুটছ আৰু মগজৰ এটা ধুনীয়া পেষ্ট বনাই ল'লোঁ। তাৰে পাছত মই সেই একেটা মিক্সি জাৰতে প্ৰথমে মই ইয়াতে কাটি লোৱা আদা লচুন দি দিছোঁ, দুটা কেঁচা জলকীয়া, তাৰে লগতে মই ইয়াতে কাটি লোৱা বিলাহী আৰু পিঁয়াজ দি দিছোঁ আৰু এইখিনিৰো মই এটা ধুনীয়া চাই পেষ্ট বনাই ল'লোঁ। তাৰে পাছত মই গেছটো অন কৰি কেৰাহী এখন বহাই দিছোঁ আৰু যিহেতু মই আজি অলপো তেল ইউজ নকৰোঁ সেইবাবে মই ইয়াতে কেৱল এচামুচ ঘিউ দি দিছোঁ আৰু এইখিনি মই এবাৰ ধুনীয়াকৈ লৰাই দিছোঁ। তাৰে পাছত মই ইয়াতে কাটি ৰখা পনীৰখিনি দি দিলোঁ আৰু তাৰে লগতে মই ইয়াতে সোৱাদ অনুসৰি নিমখো দি দিছোঁ। আমি পনীৰখিনি ৰঙচুৱা হোৱালৈকে ভাজিব নালাগে, কেৱল ঘিউ আৰু নিমখৰ ফ্লেভাৰ সোমাই যোৱালৈকে ভাজিব লাগে। এনেধৰণে ভাজিলে আমাৰ ৰেচিপিটো খাবলৈ খুবেই ভাল লাগে আৰু পনীৰখিনি একেবাৰে ছফ্ট হৈ যায়। এতিয়া মই এইখিনি লৰাই লৰাই ভাজি আছোঁ। দেখিছেনে কিছু সময়ৰ পাছতেই আমাৰ পনীৰখিনি ৰঙচুৱা হোৱা নাই, হ'লেও ঘিউ আৰু নিমখৰ ফ্লেভাৰটো ধুনীয়াকৈ সোমাই গৈছে আৰু লগতে আমাৰ পনীৰখিনি একেবাৰে ছফ্ট হৈছে। এনেতে মই আমাৰ পনীৰখিনি এটা বাচনত উলিয়াই ৰাখি থৈছোঁ। তাৰে পাছত মই সেই একেইখন কেৰাহীতে আপোনালোকে মন কৰিছে মই ইয়াতে অলপো ঘি বা তেল দিয়া নাই। এনেতে মই প্ৰথমে অলপমান ডালচেনি দি দিছোঁ। তাৰে লগতে মই আমাৰ পিঁয়াজ আৰু বিলাহীৰ পেষ্টখিনি দি দিছোঁ। এতিয়া মই ভিডিঅ'টো দেখুৱাৰ ধৰণে হেতাখনেৰে লৰাই লৰাই এইখিনি মই একেবাৰে শুকান হোৱালৈকে ভাজি আছোঁ। চাওক অলপ সময়ৰ পাছতে দেখিছে আমাৰ পিঁয়াজ আৰু বিলাহীৰ পেষ্টখিনি কিছু শুকান হৈ আহিছে। এনেতে মই ইয়াতে আমাৰ মগজ আৰু কাজু কিচমিচৰ পেষ্টখিনি দি দিছোঁ। এই পনীৰৰ ৰেচিপিটোত এই মগজ আৰু কাজু কিচমিচৰ পেষ্ট দিলেহে খাবলৈ খুবেই ভাল লাগে। এতিয়া মই এইখিনি একেধৰণে মই হেতাখনেৰে লৰাই লৰাই এইখিনিও মই কিছু সময়ৰ কাৰণে ভাজি আছোঁ। এয়া চাওক মই আমাৰ এই পেষ্টখিনি কিছু সময়ৰ কাৰণে মই লৰাই আছিলোঁ। এতিয়া মই ইয়াতে গুড়া মছলাখিনি দি দিছোঁ। গুড়া মছলাৰ ভিতৰত মই ইয়াতে হালধি গুড়ি, জিৰা গুড়ি, ৰঙা জলকীয়া গুড়ি আৰু ধনিয়া গুড়ি দি দিছোঁ। গোটেইখিনি মই আধা চামুচকৈ দিছোঁ। এতিয়া মই এইখিনি হেতাখনেৰে ধুনীয়াকৈ লৰাই দিছোঁ। গোটেইখিনি মছলা ধুনীয়াকৈ মিহলাই লোৱাৰ পাছত ইয়াতে মই 1.5 কাপমান গৰম পানী দি দিছোঁ আৰু এইখিনি মই ধুনীয়াকৈ লৰাই দিছোঁ। এই পনীৰৰ ৰেচিপিটো শুকানকৈ খালে বেছি ভাল লাগে, সেইবাবে মই ইয়াতে কমকৈ পানী দিছোঁ আৰু এইখিনি মই ধুনীয়াকৈ লৰাই ঢাকনিখন লগাই এইখিনি মই উতলিবলৈ ৰাখি দিছোঁ। এয়া চাওক অলপ সময়ৰ পাছতেই আমাৰ চব্জিখন ধুনীয়াকৈ উতলি আহিছে। এনেতে মই ইয়াতে প্ৰথমে অলপমান নিমখ দি দিছোঁ। যিহেতু মোৰ পনীৰখিনিত আগতেই নিমখ দিয়াই আছে সেইবাবে মই ইয়াতে অলপমান কমকৈ দিছোঁ আৰু তাৰে লগতে মই ইয়াতে ভাজি ৰখা পনীৰখিনি দি দিছোঁ আৰু এইখিনি মই কিছু সময়ৰ কাৰণে উতলিবলৈ দিছোঁ। আৰু তাৰে লগতে মই ইয়াতে আধা চামুচমান বাটাৰ দি দিছোঁ। এনেধৰণে শেষত অলপমান বাটাৰ দিলে ৰেচিপিটোৰ খুবেই ধুনীয়া এটা গোন্ধ ওলায়। ফ্লেভাৰটোও খুবেই ধুনীয়া লাগে, খাবলৈ খুবেই ভাল লাগে। কিন্তু এইটো একেবাৰে অপশ্যনেল হয়, আপোনালোকে নিদিলেও কোনো কথা নাই। তাৰে পাছত মই আকৌ এইখিনি কিছু সময়ৰ কাৰণে উতলিবলৈ দিছোঁ।
এয়া চাওক অলপ সময়ৰ পাছতেই আমাৰ একেবাৰে টেষ্টি পনীৰৰ ৰেচিপি ৰেডি হৈ গৈছে। আপোনালোকে ধৰিব পাৰিছেনে আমাৰ পনীৰৰ ৰেচিপিটোৰ পৰা তেল ওলাবলৈ ধৰিছে? এনেতে আপোনালোকে গম পাব যে আমাৰ এই ৰেচিপিটো একেবাৰে ৰেডি হৈ গৈছে। আৰু লগতে মই ইয়াতে শেষত অলপমান ধনিয়া পাত ছিটাই দিছোঁ আৰু এইখিনি মই ধুনীয়াকৈ মিক্স কৰি দিছোঁ। আপোনালোকে যদি পনীৰৰ ৰেচিপি আগতে এনেধৰণে খাই পোৱা নাই তেনেহ'লে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। এবাৰ খালে বাৰ বাৰ খাই থাকিবৰ মন যাব। আৰু আজিও যদি মোৰ এই ৰেচিপিটো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু লগতে মোৰ চেনেলটোত যদি আপোনালোকে নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইবো কৰি দিব। তেনেহ'লে অন্য এটা ৰেচিপি লৈ আকৌ লগ পাই আছোঁ। তেতিয়ালৈ বাই বাই।